আজি হৈছে জুনৰ 6 তাৰিখ আৰু আজি দিছে আমাৰ হাই ছেকেণ্ডেৰী ৰিজাল্ট। মোৰ ৰিজাল্ট বাৰু ইমান বেয়া হোৱা নাই, ভালেই হৈছে। এতিয়া চাহমিঠাই যোগাৰ কৰা হৈছে, আলহী আহি আছে। এয়া অলপকৈ মই দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া ৰাতি সৰুকৈ এটা এনেই নিয়মমতে খানা দিছে আৰু সেয়াৰ বাবে যা যোগাৰ কৰি থকা হৈছে। এইফালে মাংস এনেই সৰুকৈ আৰু আলহী আহি আছে। গধূলি হৈছে, খুৰা খুৰীহঁত আহিছে, আলহী আহিছে, এয়া চব্জি হৈছে, এইফালে মাংস বনাইছে, এইফালে ভাত আছে, এয়া জ্বলা ভাজি বনাবৰ বাবে দাংবডি কাটিছে, দাইল। এতিয়া লাহে ধীৰে খাব হৈছেগৈ আৰু এতিয়া আলহীক এইফালে দিয়া হৈছে, এইফালে সৰু ল'ৰা ছোৱালীবোৰক দিয়া হৈছে। সৰু ল'ৰা ছোৱালীবোৰ খোৱাৰ পাছতে আমি খাম আৰু ডাঙৰবোৰে। আজি অহা যোৱা কৰি ভৰি বিষ হৈছে। এয়া খানা লৈছোঁ মই খাবৰ বাবে। এতিয়া পাছবেলাৰ পৰা খোৱাই নাই। ৰিজাল্টটো মোৰ কি হ'ল বাৰু, লাষ্টত মোৰ মাৰ্কশ্বিটখন দিম, সেইবাবে ভিডিঅ'টো শেষলৈকে চাব। আজি এতিয়া মই পাছদিনাখনৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া আমি গৰমত পৰা স্কুল যাবলৈ আহিছোঁ। স্কুলৰ পৰা আমি বাহিৰে যামগৈ আমাৰ প্ৰাক্তন শিক্ষক LP স্কুলৰ। এতিয়া লগৰ কেইজনীতে আমি স্কুললৈ যাবলৈ আহিছোঁ। কিবা কিবি অলপ লৈ পিনে ছাৰহঁতৰ বাবে এনেই সৰুকৈ আৰু এখন আমাৰ ক্লাছ 6ৰ পৰা এতিয়া হাই ছেকেণ্ডেৰীলৈকে যি যাত্ৰা আছিল, সেয়াৰ লগৰী এই বিদ্যালয়খন সদায় স্মৃতি হৈ ৰ'ব। এই স্কুলখন কেতিয়াও পাহৰিব নোৱাৰোঁ। এতিয়া এয়াই আমি ঠাণ্ডা লৈ আহিছিলোঁ ছাৰহঁতৰ বাবে, এনেই আৰু সৰুকৈ যি পাৰিছোঁ নোৱাৰিছোঁ। সেয়া লগৰজনীয়ে অলপমান ভিডিঅ' কৰি দিছিলে। এইফালে গছজোপা ইমান ধুনীয়াকৈ ফুলি আছিলে, অলপ দেখাইছোঁ। এতিয়া আমি ছাৰজনৰ ঘৰলৈ আহিম বুলি কৈছিলে যে, আমাৰ LP স্কুলৰ পৰা প্ৰথম শ্ৰেণীৰ পৰা যোনজন ছাৰে পঢ়াইছিলে তেওঁৰ ঘৰলৈ আহিছোঁ আজি। প্ৰথম শ্ৰেণীৰ পৰা 5লৈকে পঢ়াইছিলে আমাক। সেয়া ছাৰ। প্ৰথমতে আমাক চৰবত খাবলৈ দিয়া হ'ল, তাৰপিছত চাহৰ যোগাৰ কৰিছিলে। চাহৰ যোগাৰ কৰিলে, তাৰপিছত অলপমান ছাৰৰ লগত কথা পাতিলোঁ। এতিয়া আকৌ সৰুকৈ জলপানৰো ব্যৱস্থা কৰিলে, আমি নাখাওঁ বুলি কৈছিলোঁ যদিও। এতিয়া আহি পালোঁ। এতিয়া গধূলিয়ে হ'ব হ'ল, আমি এতিয়া ঘৰলৈ আহি আছোঁ। ঘৰ পাইছোঁহি আৰু এতিয়া আহি পিনে এনেকুৱা বতৰ কৰিছে ভাল, আমি সোনকালে বৰষুণ দিব নিচিনা লাগিছে, ডাৱৰীয়া কৰিছে বতৰটো। নহ'লেতো আনকালে ইমান সোনকালে এনেকুৱা বতৰ নহয়েই।